हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज मैं आपनालोকৰ এটা সৰু ভিডিও লৈ আনিছোঁ। সেই ভিডিওটি হৈছে আমি যে ফুল কেনেকৈ ৰুব পাৰে আৰু কেনেকৈ সজাব পাৰে সেই পদ্ধতিটো লৈ আনিছোঁ। আজি বেলেগতকৈ বেলেগ পদ্ধতিটো লৈ আনিছোঁ। জলদি ভিডিওটো চাব। তো ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে বাঁহযোৰ এনেকুৱা কাটি ল'ব লাগিব, পুৰা চুঙা বনাই ল'ব লাগিব। তাৰ পাছত ইয়াৰ গাঁঠিবোৰ চাফা কৰিব লাগিব। এতিয়া চাফা কৰা হৈ গ'ল। চাফা কৰাৰ পাছত এতিয়া ফুটাটো কৰিব লাগিব। আপুনি কিমান কেনেকৈ ফুটা কৰে এইটো আপোনাৰ লগৰ কথা হ'ব। এতিয়া আমি ফুটা কৰি লওঁ। এতিয়া মেচিনৰ লগত ফুটা কৰিম। এতিয়া গোটেইকেইটি ফুটা কৰাৰ পাছত এনেকৈ পুৰা চিৰিজ মাৰি কেনে চাফা কৰিব লাগিব। এতিয়া ইয়াৰ ওপৰত পুৰা কালাৰটো লগাব লাগিব, যাতে গুণ খাব নোৱাৰে। গুণ খালেতো চেছে বৰবাদ। তো এই উড পিনটো লগাই ল'ম পুৰা। এই কালাৰটো লগালে গুণ নাখায় আৰু ফটকে নষ্ট নহয়। দিয়া কালাৰ লগোৱাটো গোটেইখিনি চেছ হৈ গ'ল। এতিয়া ফুলটো গাড়িব লাগিব। ফুলটো ইয়াৰ কিমান ফুটা কৰিছে এনেকুৱা ফুটাত লগাই দিব লাগিব ফুলখিনি। মই আপোনালোকক এটা কথা ক'ব পাহৰিছোঁ। প্ৰথমতে বাঁহৰ চুঙাত হাড়খিনি বৰাই ল'ব লাগিব। যিকোনো আপোনাৰ নিজা খাচ মাটি হ'লেও বৰাই ল'ব লাগিব। আৰু নাইবা গোবৰ সাৰটো বৰাব। তাৰপিছত ফুলখিনি গাড়িব। ৱাহ, কিমান ধুনীয়া হ'ল চাওক না। এনেকৈ গোটেইখিনি ফুলটো গাড়ি ল'ম। তো হৈ গ'ল এটা। আৰু দুটা আছে। এতিয়া গোটেইখিনি হৈ গ'ল। এতিয়া ইয়াত পানীটো ঢালিব লাগিব অলপমান, তেতিয়াহে জিন্দা থাকিব। এতিয়া আপুনি নিৰ্দিষ্ট ঠাইত সজাই ৰাখিব পাৰিব আপোনাৰ ইচ্ছা মতন।
তো মই এনেকুৱা লগালোঁ, সজাই ৰাখিলোঁ। আৰু ওপৰত এটাকে ফুলটো ৰুই দিম, তেতিয়াহে দেখাত আৰু বেছি ভাল লাগিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব। তেতিয়াহে মই যেতিয়াই আপলোড কৰোঁ ভিডিঅ'টোৰ, সেই ভিডিঅ'টো সোনকালে আপোনাৰ তাত পাই যাব। তো আজিলৈ ইমানে, বাই বাই।